আজি বনাম মই পানীলাওৰ খাৰ তাৰ কাৰণে লৈছো মই আপোনাৰ এয়া এফাল পানীলাও আহকচোন মই কেনেদৰে কাটিম চাও তো এয়া দেখিছে মই পানীলাওখিনি মই এনেদৰে মই পিচ পিচ কৰি কাটি লৈছো সবজিত দিবৰ কাৰণে মই লৈছো আপোনাৰ এটা পিয়াজ গোলমৰিচ অলপমান নহৰু কেইটুকুৰামান আদা কেইটুকুৰামান আৰু এয়া কেইটামান জলকীয়া মই ফালি লৈছো জলকীয়া কেইপিচ ইপিনে লৈছো মই অলপমান নিমখ আৰু এয়া হৈছে আপোনাৰ মিঠাতেল লৈছো মই আপোনাৰ কলাখাৰ আপোনালোকে সদাখাৰো ইউজ কৰিব পাৰে মই কলাখাৰ ইউজ কৰিম ইনে মোৰ কৰাহিটো গৰম হৈ গৈছে ইয়াতে মই ঢালি দিছো অলপমান মিঠাতেল বেছি নহয় তো গৰম হত মই ইয়াতে ঢালি দিছো পিয়াজটো দিছো মই জলকীয়া কেইপিচ মই একেলগে মই ফ্ৰাই হ'বলৈ দিম পিয়াজখিনিৰ লগত এয়া দেখিছে মোৰ পিয়াজখিনি হৈ গৈছে ফ্ৰাই আৰু তো মই ইয়াতে ঢালি দিম পানীলাওখিনি ঢালি দিম অলপমান নিমখ জোখমতে আপোনাৰ হিচাপত দিব এইখিনি মই লৰাই দিম মই ঢাকনি ঢাকি দিম পুৰা পানী ওলাই আছে তো মই ইয়াতে পুনৰ ঢাকনি লগাই দিম ফালে মই আপোনাৰ গোলমৰিচ নহৰু আদা এইখিনি মই আপোনাৰ খুন্দি লম নহৰু আদা আৰু গোলমৰিচৰ মিশ্ৰণ খুন্দা আৰু মই এতিয়া এইখিনি ঢালি দিম আৰু মই ইয়াক লৰুৱাই পুনৰ ঢাকনি লগাই দিম আপোনাৰ ঢাকনি এখন লগাই দিছো এয়া লৈছো মই দুটা নিমখীয়া শুকান মাছ এতিয়াৰে মই শুকান মাছ কেইপিচ সাফা কৰি পেলাই গৰম পানীত কিছু সময়ৰ বাবে মই ডুবাই থৈ দিম এই কাৰণে কৰা গৈছে ইয়াৰে এটা স্মেল থাকে আহা সেইটো যাতে স্মেলটো যাতে গুচি যায় সেইকাৰণে মই অলপমান বাবে মই তেল দি পেলাই মই ফ্ৰাই কৰি দিছো সবজিখিনিত মই ইয়াতে অলপমান মই খাৰ ঢালি দিছো কলাখাৰ 1 চামুচ কোৱান্টিটিত হৈ গৈছে আৰু মই কলাখাৰ এই কাৰণে দিছো কলাখাৰ সদাখাৰতকৈ অলপ বেছি ভাল হয় নেচুৰেল হয় সেইকাৰণে মই কলাখাৰকে দিছো ইয়াতে তাৰ পিছত মই ইয়াতে শুকান মাছ 2 পিচ মই ঢালি দিম এয়া শুকান মাছ 2 পিচ মই ইয়াতে ঢালি দিছো মই ইয়াতে ঢাকনি এখন লগাই দিম এতিয়া কিছু সময়ৰ বাবে যাতে পানীলাওখিনি অলপ গলি আহে আৰু এয়া দেখিছে মোৰ পানীলাওখিনি গলি গৈছে তো মোৰ আঞ্জাখনো হৈ গৈছে এতিয়া মই ইয়াক নুমাই দিম ইয়াতে মই পানী এই কাৰণে এড কৰা নাই কাৰণ পানীলাও পানীৰে সবজি হয় পানীয়ে থাকে ইয়াতে সেইকাৰণে ইয়াত পানী দিয়াৰ কোনো প্ৰয়োজন নাই সিজি গৈছে সবটো এয়া দেখিছে আপোনালোকে হৈ গৈছে এতিয়া মই ইয়াক নুমাই দিম আৰু খাৰে দি দিয়া আঞ্জাখন হৈ যোৱাত মই গেছটো অফ কৰি দিলো